মৃত্যুদূতত পৰিণত হৈছে ঢকুৱাখানাৰ ভাটি জালবাৰী দলং। চাৰিকুৰীয়া নদীৰ ওপৰত থকা ভাটি জালবাৰী দলঙৰ মূৰত প্ৰতিদিনে দুৰ্ঘটনাত পতিত হয়। বছৰত 20টাতকৈ অধিক দুৰ্ঘটনা হৈ আহিছে। ভাটি জালাবাৰী দলঙৰ মূৰৰ দুৰ্ঘটনা হোৱাৰ মূলত কাৰণটো হ'ল পথছোৱাৰ মূৰত এটা টাৰ্ণিং। এই টাৰ্ণিংটোৰ কাৰণে প্ৰতিদিনে বাহনসমূহ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। স্থানীয় লোকে স্পীড ব্ৰেকাৰ দি পথছোৱাত দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাইছে। ৰিপৰ্টাৰসমূহক ধন্যবাদ জনাইছোঁ ইয়াৰ যোগেদি বাতৰি কৰিবলৈ অহাৰ বাবে। আমি ইয়াৰ পৰা অনুৰোধ ৰাখিছোঁ যে এই জাইখিয়া নদী দলঙৰ সোণাইচুৰি পাৰৰ যিটো মাথা, এই মাথাটো কোনো ধৰণৰ বৈজ্ঞানিক সন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত প্ৰতি মাহে বা প্ৰতি সপ্তাহৰ মূৰে এজন মানুহ ইয়াত এইটোখিনি মৃত্যু হ'ব লগা হৈছে। ইয়াৰ বাবে সম্পূৰ্ণ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলে টেকনিকেলি বা চাইণ্টিফিকেলি যিখিনি কাম কৰিব লগা আছে সেইখিনি নোহোৱাৰ ফলতে এইটো হৈছে। সাধাৰণ এখন দোকানৰ বাবে ৰাস্তাটো পোনাই নিদি এটা টাৰ্ণিং কৰিলে যিটো টাৰ্ণিং দলঙৰ মাথাত হোৱাৰ কাৰণে আজি যিকোনো 40 স্পীডত অহা মানুহটো ইয়াত এক্সিডেণ্ট হ'ব লগা হৈছে। সেইকাৰণে আমি অনুৰোধ ৰাখিছোঁ, সন্মানীয় বিধায়ক মহোদয়লৈ আমি আবেদন ৰাখিছোঁ, বিধায়ক মহোদয় এই বিষয়টো নজৰ ৰাখি ইয়াত ৰাস্তাটো পোনাই দিয়াৰ ব্যৱস্থা কৰিবলৈ। যি মুহূৰ্তলৈকে ৰাস্তাটো পোনাই নিদিয়ে তেতিয়ালৈকে অন্ততঃ 14-15টাকৈ চাপৰ স্পীড ব্ৰেকাৰ, কাজিৰঙাৰ মাজত যিখিনি স্পীড ব্ৰেকাৰ দিছে আমাৰ ইয়াতো এনেকুৱা স্পীড ব্ৰেকাৰ দি এই মৃত্যু ৰূপত পৰিণত হোৱা জালবাৰী দলঙৰ মাথাটোত যেন মানে মৃত্যুৰ পৰা আমাক ৰক্ষা কৰে তাৰ বাবে অনুৰোধ জনাই আমি ইয়াৰ যোগেদি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন জনাইছোঁ। ঢকুৱাখানাৰ পৰা জিতুল খনিকৰৰ ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।